নমস্কাৰ বন্ধুসকল এইটো মোৰ প্ৰথম ভিডিঅ' হয় আৰু খুবেই নাৰ্ভাছ হৈ আছোঁ আৰু আজি মই আহিছোঁ তেজপুৰৰ কনকলতা পাৰ্কলৈ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেনেহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখিনি জেগা চাওকচোন কিমান শান্তি কিমান ধুনীয়া পুৰা চাৰিওপাশে সেউজীয়া বহুত ভাল লাগে আৰু জেগাটো ঠাণ্ডা দিনততো ঠাণ্ডাই আৰু গৰম দিনত আহিলেও পুৰা ভাল লাগে বতাহ মাৰি থাকে খুব ধুনীয়া লাগে এইখিনিলৈ আহি পেলাই আৰু সেইটো কাৰণে ভাবিছোঁ মই এইখিনিও দেখাই দিওঁ যিহেতু ৰাস্তাটো গৈয়ে আছোঁ আৰু এইখিনি খুব ভাল লাগে আপোনালোকেও আহি পেলাই ভাল পাব এবাৰ চাই যাবহি পাৰে কনকলতা পাৰ্কখন আৰু মই ভিতৰত গৈ দেখাই আছোঁ বাৰু এতিয়া চাই থাকিব দেখিছেনে শিলৰ ওপৰতে কি ধুনীয়াকৈ বনোৱা আছে মই ওচৰত গৈ দেখাই আছোঁ ৰ'ব এয়া কি ধুনীয়াকৈ শিলৰ ওপৰত বনোৱা আছে চাওকচোন খুব ভাল লাগে ওচৰৰ পৰা গৈ চালে খুবেই ভাল লাগে আৰু ইমান ডাঙৰ ডাঙৰ ইয়াত শিল আছে বহুত ভাল লাগে আৰু এইখিনি কি বিশেষ মই ধৰিব পৰা নাই কিন্তু পুৰণা হৈ গৈছে অলপ বস্তুখিনি আৰু এয়া এটা ইয়াতে আছে ঘৰ জিৰণি কোঠা চাগে আৰু এতিয়া ওপৰলৈ উঠি পেলাই গৈ আছোঁ আৰু মই দেখাই আছোঁ যে মই ফাৰ্ষ্টে আহোঁতে সেইফালেদি আহিছিলোঁ সেইফালেও এটা ৰাস্তা আছে খটখটি আৰু এইখিনি ইমান ভাল লাগে খুব ভাল লাগে এইখিনিত আহি একদম পুৰা গছডালৰ ছাঁ পৰি থাকে ধুনীয়াকৈ বহি থাকিবও পাৰি ভাল লাগে আৰু এইটো দেখিছেনে কিমান ডাঙৰ হয় শিলটো আৰু সেই চিধা চিধি আছে এটা জিৰণি কোঠা তাত বহিব পাৰে আৰু তেজপুৰৰ ভিউ পইণ্ট চাব পাৰে মই দেখাম বাৰু আপোনালোকক আগলৈ চাই থাকিব আৰু মই এয়া যি টি কৰি ফুৰিছোঁ কাৰণ মই প্ৰায় এবছৰ মানৰ পাছত আহিছোঁ সেইটো কাৰণে খুবেই ফূৰ্তি আৰু এয়া বহিবলৈ কিছুমান জেগা আছে মই আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া সেয়া অলপ বহিবলৈ কিছুমান জেগা আছে তাত বহিব পাৰে আৰু এয়া শ্বহীদ কনকলতা বৰুৱা তেওঁৰ বিষয়ে ইয়াত লিখাও আছে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তেওঁ ভাৰতীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয় আৰু খুব ডাঙৰকৈ প্ৰতিমূৰ্তিটো বনাই থোৱা আছে খুবেই ভাল লাগে আৰু এয়া আন্দোলনৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিছে প্ৰতিমূৰ্তিৰে আৰু এইখিনিয়ে হৈছে তেজপুৰৰ ভিউ পইণ্টটো খুব ভাল লাগে ন এইখিনিৰ পৰা আৰু এইটো এটা খেলা বস্তু হয় কি মই বিশেষ ধৰিব পৰা নাই উভতি অহা সময়ত দেখিলোঁ সেইটো কাৰণে ভাবিছোঁ দেখায়ো দিওঁ হেল্ল' ফ্ৰেণ্ডছ আৰু মই এতিয়া কনকলতা পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আহিছোঁ মই কিবা এটা খাবলৈ চ' কি খাওঁ আপোনালোকক দেখাই আছোঁ যোনে যোনে তেজপুৰত থাকি ইয়াত আহিব পাৰে কেতেকীবাৰী বাজাজ ডিলাৰটোৰ কাষতে খোলা ফাষ্টফুড দোকানখন হয় আৰু নতুনকৈ খুলিছে খুব ভাল বনাই এবাৰ ট্ৰাই কৰিব আহিবচোন আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো